আছে ল'ৰাবিলাক তো ৰানৰ কাৰণে সাজু 100 মিটাৰ ৰানৰ কাৰণে হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ তো ৱেলকাম টু মাই ইউটিউব চেনেল হোলি হেপী হোলি জনাইছোঁ প্ৰথমতে সবাইকে হোলিটো প্ৰায় চবতে শেষে হ'ল আৰু কিন্তু আমাৰ ইয়াতে পৰা আজিৰ পৰাহে আৰম্ভ গতিকে আজি পুৱা আমাৰ গাঁৱৰ মানে খেলা পাতিছে প্ৰথমবাৰৰ বাবে চ' ল'ৰা ছোৱালীবিলাক আছে চ' ফিল্ডত আহিছে গোটেইখনে খেলিব চ' আপোনালোক যিখিনি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে গতিকে আজি খেল ধেমালিখিনি দেখুৱাম আপোনালোক ভিডিঅ'টোৰ যোগেদি গতিকে চাই থাকিব আৰু ভিডিঅ' সম্পূৰ্ণকৈ গতিকে আঁতৰি নাযাব গতিকে লেট ষ্টাৰ্ট আৰু ইফালে আছে সৰু ল'ৰা ছোৱালীবিলাক 100 মিটাৰ দৌৰাবৰ কাৰণে সাজু হৈ আছে গোটেইখনে আৰু ইফালে বুজাই দি আছে কেনেকৈ দৌৰাব এইজন ভাইটি হৈছে 100 মিটাৰ দৌৰৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কি নাম বিতপন ৰায় লাগিল দৌৰিয়া ভাল লাগছে না কিয় ভয় ভাৱ কৰিছ নেকি চিন্তা নাই পুৰস্কাৰ পাই যাবি কৌশিক ৰায় 100 মিটাৰ দৌৰত ছেকেণ্ড পুৰস্কাৰ প্ৰাপ্ত ভাইটি কুকুৰ আজি কি কুকুৰটা দৌৰাব নেকি কুকুৰক লৈ আহিছে আজি কুকুৰটা দৌৰাব কিজানি আজি 100 মিটাৰ দৌৰৰ কাৰণে আজি কুকুৰটা লৈ আহিছে লং জাম্পৰ কাৰণে মানে খেলি আছে আৰু তৈয়াৰী বৰ্তমান ল'ৰা ছোৱালীবিলাকে লং জাম্প কৰিব চাপাব আৰু ইয়াৰ লগে লগে এতিয়া ল'ৰাৰ লং জাম্প আহিব কোন ছোৱালী কেইজন আহিব ল'ৰাটো গ'ল এইবাৰ ছোৱালী আহিব 100 মিটাৰ দূৰত চাওঁচোন কোনে মাৰিব পাৰে প্ৰথম লেফাৰী মাৰি হুইচাল আৰু দৌৰি আহি আছে ছোৱালীৰ 100 মিটাৰ দৌৰত এই দুজনী ভণ্টিয়ে 100 মিটাৰ ৰান প্ৰথম আৰু ছেকেণ্ডত মানে কমপ্লিট কৰিলে নামটো কি নাম বুগিতৰা এই ছেকেণ্ড পুৰস্কাৰ আৰু কি মনীষা সিংহ খৰকত আচ্ছা দেখুৱাম 100 মিটাৰ অতি উত্তেজনাপূৰ্ণ খেলা মানে মহিলাসকলৰ 100 মিটাৰ দৌৰ এইবাৰ আপোনালোক দেখাম চাই থাকক মজা পাব গোটেই আহি পেলাই মহিলাসকল ৰেডি হৈ আছে 100 মিটাৰ দৌৰাৰ কাৰণে গতিকে পৰীক্ষকে সেইবিলাক শিকাই দি আছে কেনেকৈ দৌৰিব লাগিব কেনেকৈ কি কৰিব লাগিব গতিকে এইবাৰ আপোনালোক দেখুৱাম মহিলাৰ 100 মিটাৰ দৌৰ উপলক্ষে শ্ৰী পঞ্চম দল ক্ষুদ্ৰ বাছুগাৰ হোলীৰ উপলক্ষে প্ৰথমবাৰৰ বাবে এনেকুৱা খেল ধেমালি পতা হৈছে আগতে হোৱা নাছিল গতিকে এইবাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা খেল ধেমালি পতা হৈছে সৰু ল'ৰা ছোৱালীৰে হওক বা মহিলাৰ কাৰণেই হওক সেইকাৰণে গোটেইখনে মানে পুৰা জচত আছে পুৰা ফুল কনফিডেন্সত আছে চাই থাকক নহয় ক'ব লাগিব ৰেডি মহিলাসকল এইবাৰে এখেতে মাৰিলে 100 মিটাৰ কি নাম আছিল গীতাঞ্জলি ৰায় মীনাক্ষী ৰায় এই দুজনে ফাৰ্ষ্ট আৰু ছেকেণ্ড 100 মিটাৰ কমপ্লিট কৰিলে অতি কম সময়ৰ ভিতৰতে আৰু নেক্সট প্ৰজেক্ট কি আছে আপোনালোকক দেখাই যাম গতিকে ভিডিঅ'টো এৰি থৈ নাযাব গোটেইখনে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু বহুত মজা আছে বহুত খেল ধেমালি আপোনালোকক দেখুৱাম ভিডিঅ'টোৰ যোগেদি গতিকে চাই থাকিব সকলোৱে
আৰু এইটো হৈছে এটা লোহাৰ বল চটত খেলিব এইবাৰ ল'ৰা ছোৱালী অকল ল'ৰা পৰে ছোৱালী নাই ইয়াত পৰীক্ষকজনে দেখি আছে আৰু এয়া শিকাই দিয়া আছে মেইন পৰীক্ষকজনে আৰু এয়া প্ৰথম প্ৰতিযোগী চালু সূত্র ধরে বাহ রং 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 এ ফুল করে ফেলালে পইচা ধৰি আছে মানে নিজে ইনকাম কৰা পইচাটো মানে মজাই বেলেগ আজি পাৰ্টি কৰিম পাৰ্টি পাৰ্টি পইচা ইনকাম কৰা পইচা মজাই বেলেগ কেনেকা লাগিল নিজে তামাম ভাল লাগছে বহুত ভাল লাগছে এই যে দিবাংগৰাই পুৰা হেপি হৈ গৈ পইচা আজি কি কৰিবি ভাই পইচা কিনি আজিতো পাৰ্টি কৰা হ'ব পাৰ্টি কৰিব বোলে তই কি কৰিবি ময়ো পাৰ্টি কৰিব লাগিব এই পাৰ্টি কৰিব লাগে তেনেহ'লে মই কি কৰিম ময়ো পাৰ্টি কৰিব লাগিব সৰু সুৰা আৰু কিবা একটা ঘৰতে নিব লাগিব আৰু যিহেতু পূজা আছে ইও অৱশ্যে বেলেগ পইচা নিজে বেলেগৰ ঘৰত কাম কৰিছিলোঁ সেইটোৰ কাৰণে আৰু লেখা লেখি কামৰ কাৰণে পালোঁ আৰু পইচাখিনি আৰু ভিডিঅ' আছে আপোনালোক দেখুৱাম গোটেই ভিডিঅ'খিনি প্ৰায় এলা হ'ব এইখিনি বাখৰাখিনি চেছ খেলা ধূলা যিখিনি আছিল সৰু সৰু ল'ৰা ছোৱালীৰ লগতে মহিলাসকলৰ যিখিনি দৌৰা খেলা আছিল 100 মিটাৰ দৌৰ সেইখিনি চেছ হ'ল আৰু এতিয়া মন্দিৰ প্ৰাংগণ বাচনশালীত আমাৰ জাগাখিনিত আমাৰ বাখৰাখিনিত গোটেই হ'ব এলা ৰছী টানা খেল আছে চেয়াৰ খেল আছে আৰু লগতে চিত্ৰাংকন প্ৰতিযোগিতা আছে কুইজ প্ৰতিযোগিতা আছে গোটেইখিনি যিখিনি পাৰোঁ আপোনালোক দেখুৱাব চেষ্টা কৰিম ভিডিঅ'টোৰ যোগেদি গতিকে চাই থাকিব ভিডিঅ'খিনি গতিকে এতিয়াৰ পৰাই বিদায় ল'ম এতিয়া যাম বাখৰাত আৰু নেক্সট ভিডিঅ' আহি আছে দাদাৰ বিৰাট বঢ়িয়া ভিডিঅ' বনাই গোটেইখিনি যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিছ আৰু যাতে শ্বেয়াৰ কৰিছ ভিডিঅ'খিনি সেইকাৰণে কামনা একটা ভাল ইউটিউবাৰ হয় ইয়াৰ নাই অত ভাল নহয় যেনিবা ভাল ইউটিউবাৰ হয় চেনেলটোৰ নাম কি আছিল কৈ দিয়ক প্ৰায় মোৰে নামতে এই নামতে আছে গতিকে মোৰো চেনেলখিনি যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু গোটাখনে গতিকে এইখিনি আৰু ক'ব লগা গতিকে চাই থাকিব ভিডিঅ'খিনি দেখাম আৰু পাঠানশালীৰ ভিডিঅ'গিলা দিব চেষ্টা কৰিম যিখিনি পাৰোঁ হৈছে ক্ষুদ্ৰ বাসুক LP স্কুলৰ বাউণ্ডাৰী আৰু কোনখন ৰুমত চলি আছে কোন ল'ৰা ছোৱালীসকলৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা গতিকে আহক Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And তো ফ্ৰেণ্ডছ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পাৰ্টিচিপেট কৰিছে ছবি অঁকা প্ৰতিযোগিতাত গতিকে চব পুৰণি ছবি অঁকাত ব্যস্ত মানে সবাইকে দিছে আৰু যায় যি ইচ্ছা মনের ইচ্ছা অনুসৰি মানে ছবি বনাব দিছে যাৰ যি ইচ্ছা সেই হিচাপত মানে বনাব দিয়া হৈছে আৰু টাইম কিমান দিয়া হৈছে 35 মিনিট না 35 মিনিট সময় দিয়া হৈছে তো ছবি অঁকাৰ টিচাৰ হিচাপে আছে মনোৰঞ্জন মোৰ বন্ধু একালৰ এই সময়ত একেলগে কৰিছিলোঁ মনোৰঞ্জন হয় কিবা একটা কেনেকা লাগছে ভাল লাগছে আজি পাছত ভাল খবৰ চবৰ আছে ঠিক আছে পাছত কি হিচাপত বনাব দিছ যিকোনো যিয়ে যি বনায় নিজৰ মতামত নিজৰ ইচ্ছা মতে আৰু ঠিক আছে তাৰপাছত মোৰ ভাইটি আছে পূৰ্ণাংগ বৰ্মন এও আছে ইয়াত শিক্ষক হিচাপে তো কেনেকা আজি বহুত ভাল লাগিছে আমি ইয়াত পাৰ্টিচিপেট কৰি আগতে কিবা এনেকা কৰি পাইছোঁ নেকি আগতে কৰিছিলোঁ বহুত কেইটামান তাতে এনেকৈ সহযোগিতা কৰিছিলে চবে বহুত ভাল লাগিছে আজি আশা কৰোঁ মানে অনাগত দিনতো
তো টেকলি ভাঙা খেলা শেষ হল এইবার হবো বানপানী খেলা এইবাৰ হ'ব বিবাহিত আৰু অবিবাহিতৰ মাজত ৰছী টনা খেলা গতিকে এইবাৰ চাওক আপোনালোকে